আমাৰ কেইটামান দাবী আছে। এই দাবীসমূহ হ'ল ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিয়া আৰু শিক্ষক বদলীকৰণৰ আগতীয়াকৈ সেই স্কুলত শিক্ষক নিযুক্তি দি যাতে বদলীকৰণ কৰে, এইটো এটা দাবী। ভূমি পট্টা দিয়া, ভূমিহীন মানুহবিলাকক পট্টা দিয়া আৰু অৰুণাচলত যিবোৰ মানুহ সন্ধানহীন হৈ আছে বা আগত যিবিলাক পাইছে তেওঁলোকক যিখিনি SGCA পাব লাগে সেইখিনি দিয়াৰ ব্যৱস্থা কৰে। কিন্তু আমি পৰিলক্ষিত কৰিবলৈ পাইছোঁ আমাৰ যিজন শিক্ষামন্ত্ৰী পত্ৰ যোগেদি আপোনালোকে চাইছে, পত্ৰ যোগেদি লিখিছে যে ৰাইজৰ অনুদান দি স্কুলৰ চকী বেঞ্চ ফেন আদি কিনিব লাগে। ইয়াতকৈ আৰু লাজৰ কথা থাকিব নোৱাৰে। তেনেহ'লে আপোনালোকে চৰকাৰত কিয় বহি আছে? মইতো ভাবোঁ এইখন চলাৰ কোনো অধিকাৰ নাই। যিখন চৰকাৰৰ হাতত পইচা নাই বুলি কৈ থাকে মিনিষ্টাৰে, এনেকুৱা চৰকাৰ আচলতে ইমান দিনে ৰিজাইন দিব লাগিছিল, কিন্তু নিৰ্লজ্জভাৱে তেওঁলোকে শাসনৰ গদিটো ধৰি ৰাখিছে। আচলতে আচল কথাখিনি চৰকাৰে এই মন্ত্ৰীজনে ওলাই দিছে, কিন্তু শিক্ষামন্ত্ৰীজনে বেলেগ ফালে আকৌ কথাটো এনেকুৱা নহয় এনেকুৱা হ'ব লাগিছিল এই কথাটো কৈছে। কিন্তু আমি এনেকুৱা দেখিছোঁ এনেকুৱা কিছুমান নিৰ্লজ্জ আৰু হঠকাৰী ডিচিশ্যন এই চৰকাৰৰ। এই চৰকাৰে যাতে এনেকুৱা ডিচিশ্যন মানুহৰ ওপৰত জাপি নিদিয়ে তাৰ কাৰণে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অন্যথাই আমি আমাৰ জনসাধাৰণক লৈ আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম। হয় গুলি কৰি মাৰিব, নহ'লে আমাৰ অধিকাৰ আমাক দিব লাগিব। এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হ'ব। সেইকাৰণে মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচোৰ পশ্চিম কোকৰাঝাৰ জিলা কমিটিৰ পৰা দাবী জনাইছোঁ যে অনতিপলমে যাতে আমাৰ দাবীসমূহ মানি নলয়, অন্যথাই আমি গণতান্ত্ৰিকভাৱে বিভিন্ন আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য থাকিম। সিদিনা আজি আমাৰ অৰুণাচলত 19জনকৈ শ্ৰমিকে কামৰ সন্ধানত গৈছিলে। তাৰ কিছুমান শ্ৰমিক আজিলৈকে আমি উদ্ধাৰ কৰিব নোৱাৰিলোঁ, চৰকাৰে উদ্ধাৰ নকৰিলে। আৰু কিছুমানক উদ্ধাৰ কৰা হৈছে যদিও সিহঁতক মানে মান্যতা অনুসৰি সিহঁতক যিটো SGCA চৰকাৰৰ ফালৰ পৰা দিব লাগিছিলে সেইখিনি আজিলৈকে আমি দিয়া দেখা নাই। গতিকে সেই অৰুণাচলৰ প্ৰত্যেকটা ব্যক্তি, যিবিলাক ব্যক্তি নিখোজ হৈ আছে, যিবিলাক ব্যক্তি আজিলৈকে আমি পোৱা নাই, সেইবিলাক এজন ব্যক্তিৰ পৰিৱৰ্তে আমি 10 লাখকৈ টকা চৰকাৰৰ ওচৰত দাবী জনাইছোঁ অসম চৰকাৰৰ ওচৰত। অসম চৰকাৰে সেই টকাখিনি দি সেই ফেমিলিকেইটাক পৰম উপকৃত কৰে যেন এয়া আমাৰ অনুৰোধ।